নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আছোঁ গুৱাহাটীত আৰু আজি যাই আছোঁ আপোনালোকৰ সকলোৰে চিনাকি এটা জাগাত। এইটো হ'ল চিৰিয়াখানা। আজি চিৰিয়াখানাত যাই আছোঁ আৰু চিৰিয়াখানা বুলি ক'লে আমাৰ মনলৈ সৰুকালৰ কথা আহি যায়। সৰুতে আমি স্কুলৰ পৰাই যোৱা, ঘৰৰ ফেমিলিৰ লগত যোৱা, এইটো কথা এইবিলাক মানে মনত আহি যায় আৰু চিৰিয়াখানা বুলি ক'লে। গতিকে আজি তাতে যাই আছোঁ চিৰিয়াখানাত। আৰু এটা লগতে এটা কথা কওঁ, যিহেতু মোৰ চেনেলটো নতুন হয়, গতিকে আপোনালোক সকলোৱে মৰম দিব মোৰ চেনেলটোক আৰু ছাপোৰ্ট কৰিব। আৰু তেন্তে বলক আজিৰ ভিডিঅ'টি বেছি পলম নকৰি আৰম্ভ কৰোঁ আৰু তেন্তে যাই থাকোঁ আৰু একেবাৰে আপোনালোকক তাতে লগ পাই আছোঁ যাই কিনে। আৰু এতিয়া আহি পালোঁ চিৰিয়াখানা আৰু এতিয়া মানে ভিতৰলৈ যাই আছোঁ টিকেট কাউণ্টাৰত। এতিয়া দেখিছে আপোনালোকে, এতিয়া যাই আছোঁ আৰু ভিতৰত। আৰু এতিয়া মানে আমি আহি পালোঁ টিকেট কাউণ্টাৰত আৰু দেখিছে আপোনালোকে আজি কিমান মানুহ হৈছে, পূৰা লাইন পাতি আছে মানুহৰ। আৰু আমিও টিকেটৰ কাৰণে মানে এনেকৈ লাইন পাতি আছোঁ। আৰু ইয়াতে মানে ফৰেনাৰ আৰু ইণ্ডিয়ানৰ কাৰণে টিকেটৰ এমাউণ্টটো বেলেগ বেলেগ হয়, আপোনালোকে দেখা পাইছে এয়া। আৰু এয়া টিকেট লৈ ল'লোঁ আৰু পূৰা আৰু মানে এতিয়া ভিতৰলৈ সোমাই যাই আছোঁ। ইয়াতে দেখিছে আপোনালোকে ৱেলকাম টু আছাম ষ্টেট জু কাম ভূটান। আৰু এতিয়া সোমাই ল'লোঁ ফাইনেলি, বহুত টাইম ৰখি ৰখি। আৰু এতিয়া দেখাই যাওঁ আৰু ইয়াতে এনেকৈ মানে গাইড লিষ্ট দি থোৱা হৈছে। ইয়াতে মানে চাই কিনে আমি প্ৰৱেশ কৰিব পাৰোঁ ভিতৰত। ইয়ালৈ যাই থাকোঁ ভিতৰত। আৰু ইয়াতে আছে সোণালী বান্দৰ, যাই আছোঁ। সোণালী বান্দৰ দেখা নাপালোঁ, কলাটোৱে দেখিলোঁ আৰু তাতে আছে। হলৌ বান্দৰ এইটো ৰ'ব দেখাই দিছোঁ। বান্দর বান্দর ওই যে দেখাই নাপায়। কি বস্তু হয় এইটো সোণালী বান্দৰ। আৰু ইয়াতে আছে জিৰাফ। জিৰাফ দেখাই আছোঁ আপোনালোকক। এইটো হয়, ইয়াতে আছে। গাইড লিষ্ট দিয়া আছে, এইফালে যাই আছোঁ। জিৰাফটো মই ভালকৈ দেখা দি আছোঁ আপোনালোকক। এইটো পুৰা থিয় দি আছে, এনেকৈ দিয়া আছিলে প্লিজ ডোণ্ট ফিড দ্য এনিমেলছ, জীৱ জন্তু খোৱা বস্তু নিদিয়ে যেন আছে। এইফালে আছে চৰাইবিলাক, দেখাই দি আছোঁ। এইটো আছে, এইটো ভালকৈ দেখাই নাপায়। এইটো এটা আছে আৰু এটা আছে কাছুৰ সৰু সৰু পোৱালি, ইয়াতে এনেকৈ থোৱা আছে। আৰু এইফালে আছে ৰূপালী দৰিক, এইটো। আৰু এইটো এটা আছে ব্লু এণ্ড য়েল্লো মাকাও। এইটো গছৰ কাৰণে দেখাই নাপায় ভালকৈ। এয়া মইনা, এইকেইটা। এইটো এটা কথা কয়।
একবাৰ আহোঁতে মইনা চৰাই কৈছিলে কথা আছে। লাভ বাৰ্ডছ এইবিলাকত এনেকৈ টেকেলিত ফুটা কৰি এনেকৈ থাকিব দিয়া হৈছে। ইয়াতে দিয়া আছে খোৱা বস্তু, ইফালে এনেকৈ দিয়া আছে। ইয়াতে আছে দেও ছাগলী, এইটো আছে বন মেকুৰী ধৰিবই নোৱাৰি। এইটো পুৰা ৰেম্প ৱাক অহা যোৱা কৰি আছে, একবাৰ এইফালে এইটো শুই আছে। এইফালে এনেকৈ যাই আছোঁ, ওপৰত কি আছে চা, এইকেইটা কিবা হয় নামটো আপোনালোকে যদি জানে জনাই দিব। এইফালে ওপৰত যাই আছোঁ, কি আছে এইফালে চাব যাই আছোঁ। কালি যাই আছোঁ ওপৰত, বাপৰে বহুত ভাগৰ লাগিছে। যাই আছোঁ, এইটো এটা ভাটৌ চৰাই। বাঘ, ভালুক চাই আছোঁ, চাব পুৰা লাইন দেখা পাইছে। সিংহ, যাই আছোঁ সিংহ বিচাৰি ওপৰত। দেখা পাম নে নাপাম, এইকেইটা দেখা পাইছে। দুটাই উঠিছে আৰু এইকেইটা চাওক হৰিণা। ৱাও, কিমান ধুনীয়া। আৰু ইয়াতে আছে আমাৰ অসমৰ প্ৰতীক গড়, এইটো আছে, হৰিণাও আছে। এইকেইটা হৰিণা, নামটো কিবা আছিলে, নীলগাই। এইকেইটা হয়, এইফালেও আছে। এইটো চাওক কি কৰি আছে ইয়াতে, এইফালেও আছে বহুত, এইকেইটা আছে। লোকক এতিয়া এটা ধুনীয়া চিনাৰী দেখাইছোঁ। এই গছডাল চাওকচোন, ইমান ধুনীয়াকৈ মানে এনেকৈ আছে, ফটো উঠিবৰ কাৰণে বহুত ভাল, ধুনীয়া লাগিছে। আৰু এইটো চাওক অষ্ট্ৰিচ, গায়বে হৈ যায়, দৌৰিয়ে থাকে ইফালে ইফালে।
ক'ত গ'ল বা এইটো দৌৰি আছে এইটো এটা পুৰা দৌৰি থাকে ইয়াতে আছে ইমু ইমু এইটো সেইফালেও আছে দুটা পিছফালে ষ্টাইলত খোজ দি আছে এইকেইটা চাওক সকলোৰে চিনাকি কান্দত পৰিয়াল এটা তলত আছে আৰু এটা এইটো পাৰত এইটো এটা শুয়ে আছে লচৰ হৈ হোৱা নাই এতিয়া যাই আছো সৰ্পগৃহত চাই থাকক দেখাই যাম পাই গলো সৰ্পগৃহ বিচাৰি বিচাৰি অলপ দেখাই আছো এইটো বাপৰে কেনেকে আছে চাওক অজগৰ বাপৰে কি ডাঙৰ এতিয়া যাই আছো তলত চাই থাকক ইয়াতে মানে এনেকুৱাকৈ বহা জাগা কৰি দিছে গছ কাটি কিনে বহুত ভাগৰ লাগিছে ইয়াতে অলপ বহি লওঁ বহি আছো অলপ যাওঁৱে আৰু এতিয়া বলক তেনেহ'লে যাই থাকোঁ আৰু দেখাই যাম বাৰু যিমানখিনি পাৰোঁ বান্দৰ এইটা ওপৰত কিবা খাই আছে এইকেইটা আহিছোঁ পাৰ্কখনত এবাৰ আৰু ইয়াতে আপোনালোকে দেখি আছে যে সৰু বাচ্চাবিলাকে ইয়াতে জোলনা ঝুলি আছে সিহঁতক দেখি মোৰো মন গ'ল আৰু যদিও ইয়াতে লিখা আছে 11 বছৰ শিশুৰ তলত তথাপিও মানে মোৰ একবাৰ মন গ'ল বাবে ময়ো ঝুলিলোঁ আকৌ এবাৰ ওচৰৰ পৰা এবাৰ দেখাই দি আছোঁ তেতিয়া ভালকৈ দেখাব নোৱাৰিলোঁ সেইটো আৰু এতিয়া হৈ গ'ল চোৱা আৰু যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া তেন্তে যাই থাকোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যিহেতু নতুন চেনেল সকলোৱে অলপ ছাপোৰ্ট কৰিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই